জনাইছে মুঠৰ এক গুৰুত্বপূৰ্ণ খবৰ। বিহালীৰ কাছমাৰী মাঝি গাঁৱত দিন দুপৰতে এটিমাত্ৰ 4 মহীয়া শিশুক অপহৰণৰ চেষ্টা চলাই ৰাইজৰ হাতত ধৰা পৰিছে অপহৰণকাৰী। এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান বিহালী আৰক্ষী থানাৰ সন্মুখত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পুনৰ জনাইছো বিহালীত ভয়ংকৰ ঘটনা। দিন দুপৰতে এটি কণমানি শিশুক অপহৰণৰ চেষ্টা দুৰ্বৃত্তৰ। বিহালীৰ কাছমাৰী মাঝি গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। জানিব পৰা অনুসৰি এটি 4 মহীয়া নিচুকনি শিশুক অপহৰণ কৰিবলৈ চেষ্টা চলোৱাৰ সময়তেই স্থানীয় ৰাইজৰ চকুত পৰে দুৰ্বৃত্ত। লগে লগে সজাগ হৈ পৰে ৰাইজ আৰু অপহৰণকাৰীক হাতলোতে ধৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে ক্ষুদ্ৰ ৰাইজে অপহৰণকাৰীক ধৰি বিহালী আৰক্ষীক চমজাই দিয়ে। কিন্তু অপহৰণকাৰীক উচিত শাস্তিৰ দাবীত বিহালী আৰক্ষী থানাৰ সন্মুখত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় ৰাইজে। সম্প্ৰতি সমগ্ৰ ঘটনাক লৈ আৰক্ষী আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। এই ঘটনাৰ আঁৰত কোনো সুসংগঠিত শিশু সৰবৰাহকাৰী চক্ৰ জড়িত আছে নেকি, সেই আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব। হয়, আমাৰ ঘটনাটো কি হৈছে যে আমি গাঁৱত কিবা চাওঁতানি চাব যে পূজা পাতে, আমি এইটো পূজা পাতি আছিলোঁ, ধুনীয়াকৈ পূজা পাতি আমি নাচ বাজনা কৰি আছোঁ। ঠিক সেই সময়ত মানে আমি নাচি আছিলোঁ। সেইটো সময়ত মানে আমাৰ কিবা দাদা হয় নবৌ, তাৰ পোৱালিটো মানে 4 মাহমান হৈছে। ই আমাক ফটকাই বুলি কৈছে যে পোৱালিটো নাই, ইয়াৰ মানুহ দুটা আহিছিলে, কিন্তু মানুহটো যোনটো নিছে সিহঁতে গাঁৱত আহিছে, মানে ভাবিছে সিহঁতে আলহী হৈ কিবা পূজা খাব আহিছে, সেইটো হৈছে ভাবিছে, মানে চিনি নাপায় কোনো, তথাপি সি ভাবিছে সি চিনি পায় আৰু সি ভাবিছে সি চিনি পায়, এনেকৈ ভাবি মানুহ একো কোৱা নাই। ধুনীয়াকৈ বাইক লৈ আহিছে, বাইকৰ আকৌ নম্বৰ প্লেট নাই, এনেকৈ কি R15 নে কি বাইক হয়, হোৱাইট কালাৰ আছে আমাৰ, আৰু এইটো বাইক নম্বৰ প্লেট নাই, এইটো বাইক লৈ আহিছে। এবাৰ কাৰোবাৰ এত যাৰ য'ত পোৱালি নিছে যে তাৰ ঘৰত আৰু বেলেগ ঘৰত মানে সিহঁতে আছিলে বাইকটো। তাৰপিছত তাৰ মাকে দিয়া নাই বোলে, তাৰপিছত মানে তাৰ মাকে ঘৰৰ ওচৰত যোনটো মানুহ ঘৰ যে সিহঁতে কিবা কাকো ধৰি খেলাব দিছে, কিবা মানুহ আহিছে বোলে, তাৰ আলহী আহিছে, তামোল পাণ চাদা খাব দিছে। দিয়া সময়ত মানে ফটকে সিহঁতে উঠাই লৈ গ'ল মানে গাড়ী। এইটো লৈ যোৱাৰ পিছত আমি সেইটো মানে এইটো মাঝি গাঁৱত তাৰাবাৰী বুলি কয়, সেইটো গাঁৱত আমি নাচি আছিলোঁ। সেইটো গাঁৱত নাচাৰ সময়ত মানে সেইটো দি পাৰ হ'লে মানে চাইছে, ৰাতিপুৱা ঘূৰি আছে। এই পাৰ হোৱা সময়ত মানে ঠিক পিছত মানে এইফালে আমাক জনাই দিলে যে এইফালে কৈ দিলে যে বাচ্চাটো চুৰি হৈ গ'ল বুলি। এতিয়া আমি চুৰি কৰোঁতে মানে পাথাৰ দিয়ে মানে দৌৰ মাৰিছোঁ। দৌৰ মাৰাৰ সময়ত আমি এনেকৈ ভাবিছোঁ পুৰা চেল্লাফালে পুনৰ ফোন কৰিছোঁ, নাই বস্তু এইফালে পাৰ হোৱা নাই। তাৰপিছত আমি ঘূৰি এনেকৈ গৈ সেই তাৰাবাৰী মানে এইটো সেইফালে কি কয় এইটো ৰাস্তা বিজুলী চানি বুলি কয়, কেটলা ওলাই যায় যে সেইটো ৰাস্তাত মানে নদী মানে এনেকৈ বেনালি আছে। এতিয়া গাঁৱৰ মানুহে যিকেইজন ব্যক্তিয়ে নিছিলে পোৱালিটো, গাঁৱৰ মানুহে চিনি পায় নে নাপায়? সেই মানুহকেইজন চিনি নাপায়, কোনো চিনি নাপায় তাক। তাৰপিছত য'ত আৰু এটা ঘৰত সোমাইছিলে বোলে, কিবা পানী জানি খাবলৈ নাজানো, সিহঁতেও চিনি নাপায়। এতিয়া ভাবিছোঁ কৰবা মানুহ হয়তো পানী জানি খাবলৈ সোমাইছে চাগে। সেইটো সময়ত আমি কি কৰিছোঁ, ধৰিছোঁ। এতিয়া যি 4 মহীয়া পোৱালিটো আছিলে ৰাইজে উদ্ধাৰ কৰিলে। তেতিয়া সেইকাৰণে পোৱালিটো মানে পলাই নিয়ে আছিলে মানে। তাৰপিছত আমি ধৰি এনেকৈ ঘূৰি মানে এইফালে পৰা একদম ঘূৰি আহি তাৰপিছত ধৰি তাক মানে লৈ আহি আছিলোঁ মানে আমাৰ গাঁৱত। সেইটো গাঁৱত ধৰিছোঁতো আমি, এইটো গাঁৱত মানে আনি আছিলোঁ আমাৰ গাঁৱত। আনাৰ সময়ত চাগে কোনোবা থানাত লগাই দিলে, থানা লগাই পিনে থানাৰ পৰা গৈ লৈ আহিছে। ৰাইজ কিয় উপস্থিত হৈছে ইয়াত?
উপস্থিত হৈছে মানে এতিয়া ন্যায় দিব লাগিব। এতিয়া আৰু চবৰে পূজা আছে গাঁৱত, এতিয়া ধৰ আমাকতো সময় লাগিব, যদি সোনকালে যদি আমাৰ ভাল হ'ব। এইবিলাক পূজা আছে আমাৰ গাঁৱত, সোনকালে আমাক এইটো ন্যায় দিব লাগিব। তাক মানে অলপ থানাত জেলত লকআপত সোমাব লাগিব। আমি সেইটো বিচাৰিছোঁ আৰু ন্যায় দিব লাগিব।